নমস্কাৰ বন্ধুসকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যদি আপোনালোকে আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহক এতিয়া আমি আজি ভিডিঅ'ৰ বিষয়টো লৈ যাওঁ আজি ভিডিঅ'ৰ বিষয় হৈছে যে 2025 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অৰ্থাৎ আসাম ষ্টেট এডুকেশ্যন বোৰ্ড আগতে কি আছিল সেবা আছিল এতিয়া কি হৈ গ'ল এই বোৰ্ডখন হলনি হৈছে এতিয়া কি হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা এখন জাননী আহিছিল আৰু সেই জাননীখনত কি বুলি আছে এটো চাম আমি Guwahati 21 www.sebaonline.organize.email boardassam@gmail.com HSLC examination 2025 অৰ্থাৎ প্ৰগ্ৰাম অৰ্থাৎ 2025 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিবলৈ প্ৰস্তুত চলাই আছিল তেওঁলোকৰ কাৰণে এটো হৈছে আটাইতকৈ ভাল খবৰ বুলি কিয় কৈছো যে এই ছাত্ৰ-ছাত্ৰীসকলে চিন্তাত আছিল যে প্ৰকৃততে ৰুটিনখন কেতিয়া ওলাব বা এই প্ৰগ্ৰামখন কেতিয়া ওলাব এই বিষয়টোক লৈ তেওঁলোক চিন্তাত আছিল বা অভিভাৱকসকলে হওক বা শিক্ষকসকলো চিন্তাত আছিল গতিকে এটা ডাঙৰ চিন্তাৰ পৰা এতিয়া সকলোৱে কি কৰিলে মুক্তি লাভ কৰিলে গতিকে প্ৰগ্ৰামখন ওলালে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ কাম আমি ভিডিঅ'ৰ মাজেৰে আজি কি কৰিম যে প্ৰগ্ৰামখন কোন দিনা কি আছে সময় কেতিয়াৰ পৰা আৰম্ভ হ'ব সেইখিনি আলোচনা কৰিম আহক আমি প্ৰগ্ৰামখন আলোচনা কৰোঁ ডেট এণ্ড ডে আছে ফেব্ৰুৱাৰী 15 2025 চেটাৰডে অৰ্থাৎ 2025 চনৰ 15 ফেব্ৰুৱাৰী শনিবাৰৰ পৰা মেট্ৰিক পৰীক্ষা অৰ্থাৎ হাই স্কুল শেখান্ত পৰীক্ষাৰ অনুষ্ঠিত হ'ব মৰ্নিং আছে মৰ্নিং ফ্ৰম 9 বজাৰ পৰা নোন অৰ্থাৎ দুপৰীয়া 12 বজালৈ যে কি আছে ইংলিশ আছে পুৱা ইংলিশ আছে কেতিয়া 2025 চনৰ 15 ফেব্ৰুৱাৰী শনিবাৰে কি আছে ইংলিশ আছে আগবেলা পাঁচবেলা নাই আফটাৰনুন সময় পাঁচবেলা পৰীক্ষা কেতিয়া হ'ব 1:30 পৰা 4:30 লৈ যিসকলে ইতিমধ্যে এই প্ৰগ্ৰামখন পাইছে তেওঁলোকৰ কাৰণে বহুত ভালেই কথা আৰু নপঢ়াসকলৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছো 17 ফেব্ৰুৱাৰী 2025 সোমবাৰে আছে MIL অৰ্থাৎ মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ MIL আছে আৰু ইংলিশ আছে IL এটো হ'ব এটো বেলেগ অল্টাৰনেট সাবজেক্ট হ'ব পাৰে আৰু ইয়াত কি আছে পাঁচবেলা একো নাই 21 ফেব্ৰুৱাৰী 2025 শুক্ৰবাৰে আছে জেনাৰেল ম্যাথমেটিক্স অৰ্থাৎ সাধাৰণ গণিত কেতিয়া আছে 21 ফেব্ৰুৱাৰী তাৰিখে আছে শুক্ৰবাৰে তাৰ পাছত আহিলে 22 ফেব্ৰুৱাৰী 2025 শনিবাৰে কি আছে ৰিটেইল ষ্টেট যি সকলে লৈছে তেওঁলোকে গম পাব IT ITS প্ৰাইভেট সিকিউৰিটি হেলথ কেয়াৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ টুৰিজম হস্পিটেলিটি বিউটি এণ্ড ৱেলনেছ অটোমেটিভ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ এগ্ৰিকালচাৰ ডায়েৰী ৱৰ্কাৰ যোগা এণ্ড ফিজিক্যাল এডুকেশ্যন এটো ইলেক্ট্ৰিক সাবজেক্ট আছে এইখিনি কেতিয়া আছে 22 ফেব্ৰুৱাৰীত আছে আৰু আগবেলা আছে আৰু পাঁচবেলা কি আছে মিউজিক ইলেক্টিভ ড্যান্স ইলেক্টিভ উডক্ৰাফ্ট ইলেক্টিভ আৰু বেংগলী হৈছে ইলেক্ট্ৰিক সাবজেক্ট এইখিনি কেতিয়া থাকিব পাঁচবেলা থাকিব 24 ফেব্ৰুৱাৰী 2025 তাৰিখ সোমবাৰে কি আছে জেনাৰেল সায়েন্স সাধাৰণ বিজ্ঞান আছে আৰু সাধাৰণ বিজ্ঞান কেতিয়া আছে আগবেলা আছে পাঁচবেলা নাই 25 ফেব্ৰুৱাৰী 2025 মঙ্গলবাৰে আছে ফাইন আৰ্টস আগবেলা এটো হৈছে এটা ইলেক্ট্ৰিক সাবজেক্ট যি সকলে লৈছে তেওঁলোকে ইতিমধ্যে এই বিষয়টোৰ সম্পৰ্কত জ্ঞান অৰ্জন কৰি আছে তেওঁলোকে ভালকৈ গম পাব আৰু নেক্সট আছে পাঁচবেলা আছে ৱেভিং এণ্ড টেক্সটাইল ডিজাইন বডো মানে এই ৱেভিঙৰ যি কাম কৰে আৰু বড়ো ইলেক্ট্ৰিক ল্যাঙ্গুৱেজ যাৰ আছে তেওঁলোকৰ কাৰণে এটো পৰীক্ষা 27 ফেব্ৰুৱাৰী 2025 বৃহস্পতিবাৰে কি আছে সোশ্যাল সায়েন্স সমাজ বিজ্ঞান আগবেলা আছে পাঁচবেলা নাই
28 ফেব্ৰুৱাৰী 2025 শুক্ৰবাৰে আছে মণিপুৰী ইলেক্ট্ৰিক ছাবজেক্ট, সান্থালী ইলেক্ট্ৰিক ছাবজেক্ট আৰু আছামিজ পাছবেলা আছে, এইটো হৈছে ইলেক্ট্ৰিক ছাবজেক্ট। 1 মাৰ্চ 2025 শনিবাৰে আছে হিন্দী ইলেক্ট্ৰিক ছাবজেক্ট হিচাপে ধৰা হৈছে, যিসকলে লৈছে গম পাব। গাৰ্মেণ্ট ডিজাইনিং আছে ইলেক্ট্ৰিক ছাবজেক্ট আৰু পাছবেলা নাই। 3 মাৰ্চ 2025 সোমবাৰে আছে এডভান্স মেথমেটিক্স ইলেক্টিভ, জিঅ'গ্ৰাফী ইলেক্টিভ, হিষ্ট্ৰী ইলেক্টিভ, সংস্কৃত ইলেক্টিভ, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, হোম ছায়েন্স, আৰবিক, প্ৰাচীন আৰু নেপালী, এইবোৰ হৈছে ইলেক্ট্ৰিক ছাবজেক্ট। এইবোৰ কেতিয়া হ'ব? আগবেলা হ'ব 3 মাৰ্চ 2025 তাৰিখ সোমবাৰে। ইয়াত প্ৰগ্ৰেমখনৰ তলত আৰু এটা দিছে, টাইম এলাউড 2 hours 9 AM to 11 AM, 1:30 PM to 3:30 PM। ইয়াত 2 ঘণ্টাৰ পৰীক্ষা কোনবোৰ হ'ব? হয়তো ইয়াত কোনখিনি হ'ব? ইলেক্ট্ৰিক ছাবজেক্টখিনিৰ পৰীক্ষা এইটো সময়ত হ'ব। মানে ইয়াত প্ৰগ্ৰেমখনৰ তলত কিছুমান কথা লিখিছে, প্লিজ নোট, এইখিনি মন কৰিব। 5 minutes extra time is allowed from 8:55 AM to 9 AM in the morning shift and 1:25 PM to 1:30 PM in the afternoon shift. Read the question paper only. The office in charge will arrange distribution of question paper accordingly. পৰীক্ষাৰ আৰম্ভ নোহোৱাৰ প্ৰাক মুহূৰ্তত, অৰ্থাৎ পৰীক্ষাৰ আগত কি কৰিব? 5 মিনিট সময় ছাত্ৰ ছাত্ৰীসকলক কুৱেশ্যন পেপাৰখন পঢ়িবলৈ দিব। যদি আগবেলাৰ পৰীক্ষা হয়, কেতিয়াৰ পৰা পঢ়িবলৈ দিব? 8:55 মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰ ছাত্ৰ ছাত্ৰীসকল, অৰ্থাৎ তোমালোকৰ হাতত দিব। আৰু যদি পাছবেলাৰ পৰীক্ষা হয় 1:30 পৰা, তেতিয়াহ'লে কি হ'ব? 1:25 তোমালোকক কুৱেশ্যন পেপাৰ দিব। কোনে দিব? পৰীক্ষাৰ যিসকলে নিয়ন্ত্ৰণ কৰিব, ইনচাৰ্জজনে সেই কুৱেশ্যন পেপাৰ দিয়াৰ কথা কৈছে। মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, অৰ্থাৎ MIL আগত কৈ আহিছোঁ। আধুনিক ভাৰতীয় ভাষাবোৰ কি কি হৈছে? আছামিজ, বেংগলী, হিন্দী, বড়ো, মণিপুৰী, নেপালী, খাচী, গাৰো, মিজো, হাৰ্মা, কাৰ্বি এণ্ড উৰ্দু। এইখিনি হৈছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, অৰ্থাৎ আধুনিক ভাৰতীয় ভাষা। তাৰপিছত আহিলে C নম্বৰ, ইলেক্টিভ লেংগুৱেজ টাইমছ 3 hours। ইয়াত ইলেক্টিভ লেংগুৱেজৰ সময় কি বুলি কৈছে? 3 ঘণ্টা। এণ্ড দ্য লিউ লেংগুৱেজ টাইম 2 hours। ইলেক্টিভ তাৰ উপৰিও যিখিনি আছে সেইখিনি কি বুলি কোৱা হৈছে? 2 ঘণ্টাৰ সময় বুলি কৈছে। দেয়াৰ উইল বি কমন কুৱেশ্যন পেপাৰ উইথ গ্ৰুপ A and B ফৰ ইচ লেংগুৱেজ। যিসকলৰ গ্ৰুপ Aও থাকিব, Bও থাকিব, কিন্তু কুৱেশ্যন পেপাৰখন সাধাৰণেই হ'ব। আছামিজ, বেংগলী, হিন্দী, বড়ো, মণিপুৰী, এইখিনি ইলেক্ট্ৰিকত ধৰা হৈছে। কেণ্ডিডেট অফাৰিং ইলেক্ট্ৰিক ছাবজেক্ট উইল হেভ টু এপিয়াৰ ইন বোথ দ্য গ্ৰুপ A and B, while in lieu language the candidate will have appear in the group only। কেণ্ডিডেট প্ৰাৰ্থীসকলে ইলেক্ট্ৰিক ছাবজেক্ট A, B দুইটাই পৰীক্ষা দিব লাগিব, কিন্তু যাৰ ছাবজেক্ট ৱাইজত দিব লাগিব বুলি কৈছে। মানে তোমালোকৰ 6টা ছাবজেক্ট, তাৰ ভিতৰত এটা ইলেক্ট্ৰিক ছাবজেক্ট থাকে। কোনোবাই হিষ্ট্ৰী লয়, কোনোবাই হিন্দী লয়, কোনোবাই জিঅ'গ্ৰাফী লয়। এইখিনি ইলেক্ট্ৰিক ছাবজেক্টত ধৰা হৈছে যে তেওঁলোকে কি কৰিব লাগে? এটা নহয় এটা পৰীক্ষা দিব লাগিব। A, B দুইটা গ্ৰুপতে তেওঁলোকে সেইটো কৰিবই লাগিব। আছামিজ, IL, বেংগলী, এইখিনি কথা এজন বেছি নাই। আৰু এইখন কেতিয়া ওলাইছিলে প্ৰগ্ৰেমখন? 22 নৱেম্বৰ 2024 তাৰিখে। পূৰ্বতে ছ'চিয়েল মিডিয়াত, অৰ্থাৎ সামাজিক মাধ্যমত, হোৱাটছএপ গ্ৰুপ, ফেচবুক বা টুইটাৰ, এইবোৰ যিবোৰ প্ৰগ্ৰেম কি হৈ আছিল? ভাইৰেল হৈ আছিল, সেইখন প্ৰকৃত প্ৰগ্ৰেম হোৱা নাছিল। এতিয়া এক্সাম কণ্ট্ৰলাৰ কোন হৈছে? নয়নজ্যোতি শৰ্মাৰ যিটো চাইন কৰিছে, এইখনে প্ৰকৃত প্ৰগ্ৰেম। আছাম ষ্টেট বোৰ্ড এডুকেশ্যন বোৰ্ড 1 বামুণী মৈদাম। তাৰপৰা আহিলে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 গুৱাহাটী। SSLC প্ৰগ্ৰেম 2015। ইয়াত কিহৰ কাৰণে দিছে? প্ৰেক্টিকেল এক্সাম। 2025 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ যে থিয়ৰীৰ উপৰিও প্ৰেক্টিকেল আছে, এই প্ৰেক্টিকেল পৰীক্ষাৰ সম্পৰ্কতো ইয়াত কিছুমান প্ৰগ্ৰেম এখন আছে। চাবা, 21 জানুৱাৰী 2025 মংগলবাৰে কি আছে? ৰাতিপুৱা মৰ্ণিং 9 AM to 11 AM কম্পিউটাৰ ছায়েন্স ইলেক্টিভ, কমাৰ্চ ইলেক্টিভ, হোম ছায়েন্স ইলেক্টিভ।
আৰু আফটাৰনুন অৰ্থাৎ 1টা 30ৰ পৰা 3টা 30লৈ কি আছে ৱেবিং এণ্ড টেক্সটাইল ডিজাইন ITS এইখিনি ফাইন আৰ্টছ এইখিনি কি বুলি কোৱা হৈছে এইখিনি প্ৰেক্টিকেল এক্সামবোৰ এনেকৈ হ'ব কিমান সময়ৰ কাৰণে হ'ব 2 ঘণ্টা সময়ৰ কাৰণে হ'ব আৰু 22 জানুৱাৰী 2025 বুধবাৰে কি আছে মিউজিক ইলেক্টিভ ডেন্স ইলেক্টিভ উডক্ৰাফ্ট ইলেক্টিভ গাৰ্মেণ্ট ডিজাইনিং ইলেক্টিভ য়োগা এণ্ড ফিজিকেল এডুকেশ্যন হ'ল ইলেক্টিভ আৰু পাছবেলা কি হ'ব ৰিটেইল ষ্টেট প্ৰাইভেট সিকিউৰিটি হেল্থ কেয়াৰ এইখিনি আগত কৈ আছো এইখিনি এই বিষয়বোৰ মানে কি আছে প্ৰেক্টিকেল আছে বুলি কৈছে আৰু তেওঁলোকৰ পৰীক্ষাবোৰ 2 ঘণ্টাৰ কাৰণে হ'ব আগবেলা হ'লে 9টাৰ পৰা 11 বজালৈ আৰু পাছবেলা হ'লে 1টা 30ৰ পৰা 3টা 30লৈ ইয়াৰ নোট কি দিছে প্ৰেক্টিকেল এক্সাম চেল বি হেল্ড ইন এজ ৰেজিষ্টাৰ্ড স্কুল অফ আসাম ষ্টেট স্কুল বোৰ্ড ইয়াত কি বুলি কৈছে প্ৰেক্টিকেল পৰীক্ষাবোৰ হ'ব প্ৰত্যেক যিবোৰ পঞ্জীকৃত আসাম ষ্টেট এডুকেশ্যন বৰ্ডৰ তাৰ অধীনতে হ'ব আৰু দা সাবজেক্ট ৱাইজ গাইডলাইন ফৰ হোল্ডিং দা এক্সামিনেশ্যন আৰ অলৰেডি আপলোডেড ইন দা অফিচিয়েল ৱেবছাইট প্ৰেক্টিকেল পৰীক্ষাৰ সম্পৰ্কৰ যিটো ৱেবছাইট আছে তাত সকলো বিষয় দিয়া আছে বুলি কৈছে গতিকে আজিলৈ আহোঁ পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ কাৰণে তোমালোক সকলোলৈ ধন্যবাদ জনালোঁ